हेलो गाइस কি খবৰ আপোনালোকৰ ভালে আছে নে বৰ্ষাৰ উন্নতি ব্লগলৈ আপোনালোকক বহুত স্বাগতম দেই আজি মই উন্নতি ব্লগ কৰিবৰ বাবে আৰম্ভ কৰিছোঁ আজি মই গৈ আছোঁ মোৰ বেষ্ট ফ্ৰেণ্ডজনীৰ ঘৰলৈকে তো আহক আপোনালোকে মোৰ লগত বলক এবাৰ ফুৰি আহিব এয়া মই যাবৰ বাবে ৰেডি হৈ গ'লোঁ আহক বলক এয়া মই যাবৰ ঘৰৰ পৰা ওলালৈছোঁ এতিয়া বন্দিতাহঁতৰ ঘৰলৈকে যাই আছোঁ এতিয়া গাড়ী ৰখিব লাগিব বাৰু তো আহক বলক মোৰ লগত গাড়ী ৰখিব এতিয়া এয়া মোৰ গাড়ী আহি গ'ল এতিয়া মই যোৱাহে কথা আৰু তাহাঁতৰ ঘৰত যাম বুলি যেতিয়াই ভাবোঁ ন কিবা ভাবিলে মনটো ভাল লাগে ফ্ৰেণ্ডৰ ঘৰত যোৱাৰ মজাই বেলেগ এতিয়া মই গৈ ইয়াৰ ৰজনীদাৰ দোকান পালোঁ ৰজনীদা কিনো ক'ম ৰজনীদাৰ কথা য'তে দেখা পালোঁ মানে মাতি নি এগিলাচ কুঁহিয়াৰ নহ'লে ঘুগুনি খোৱাটো ৰজনীদাৰ পৰম্পৰা বুলিয়ে ক'ব লাগিব আৰু আমাৰ বেজেৰা হাই ছেকেণ্ডাৰীৰ দিনৰ স্মৃতি আমাৰ ৰজনীদাৰ দোকানতে আছিলে সেই আগৰ আড্ডা মৰা দিনবোৰ এতিয়াও মনত পৰে সদায় পইচা দিব খোজোঁ কিন্তু কোনো দিন নলয় সদায় কয় যদি পইচা দিয়া তেতিয়াহ'লে খাবই নালাগে যা কিনো ক'ম এয়াই মৰম চাগে এয়া মই পাই গ'লোঁ মোৰ ফ্ৰেণ্ডজনীৰ ঘৰ আহক তাই কি কৰি আছে চাওক অ'কে আপোনালোকে চাই থাকক অ' মিকু মিকু হাই তই পুৰা ৰেডি আৰু মানে এয়া এনে ধুনীয়া চলি ষ্টাইল নকৰিলেও হয় হাই এতিয়া আমি ফুৰিব যাই আছোঁ আমি অলপ ফুৰি আহোঁ অ'কে আপোনালোকো বলক আমাৰ লগত ক'ত যাম বেলেগত নাযাওঁ চকতে যাম মানে আৰু এনেই আৰু অলপ কিবা কিবি বজাৰ কৰি লৈ আহোঁ আৰু দুইটা এনেই অলপমান ফুৰি আহোঁ আৰু এয়া অ'কে আহক এয়া আমি বজাৰৰ মাজে মাজে গৈ আছোঁ এতিয়া এই আমি বেজৰা মেডিকেলৰ পৰা ফুৰিব আহিলোঁ বজাৰ চাই বেলেগ আৰু কি কৰিম আৰু তাতে আমাৰ ফুৰিব লগা একো জাগাই নাই আমি সদায় এটাই কাম আড্ডা মাৰিব আহিলে সেনেকৈ বেজৰা মেডিকেলৰ ফালে আহোঁ কিন্তু ধুনীয়া লগা আছে হা তাতে আমাৰ কপালত নাই দেই এইবিলাক আমি বাৰু এটা নতুন প্লেন এটা কৰি আছোঁ ফুৰিব যোৱাৰ কিবা হয় নাজানো ক'তজন পিছত ক'ম কিন্তু হয়নে নহয় ঠিক নাই আমাৰ গোটেই জীৱন প্লেন কৰোঁতেই গ'ল যাই হ'লেও কোনো দিন ক'তো নাপালোঁ কিন্তু এইটা মানে যোৱা খাটা আছে স্পেচিয়েল জেগা তো চাই থাকোঁ আমি তাই যাম বাৰু আমাৰ লগত আৰু যাব সেইকেইটা বেলেগ আৰু গ্ৰুপ হৈ যাম গ্ৰুপ ট্ৰিপ তো আপোনালোকে চাই থাকক গ্ৰুপ ট্ৰিপ কেনেকুৱা লাগে মোৰ যে লাজে লাগে ফাৰ্ষ্ট ব্লগ কৰিছোঁ ন মানুহবোৰে কেনেকৈ চাই আছে তো নাজানো ইমান ট্ৰাই কৰিছোঁ আৰু কিমান আৰু ঘৰত বেকাৰ বহি থাকিম টাইম পাছ কৰিবতো কিবা লাগিল ন তো সেয়াই আৰু বেলেগ আৰু কি এতিয়া অলপ এনেই ফুৰি আহোঁ ফুৰি কিনে আকৌ ঘৰত যাম এয়া আমাৰ মেডামে কি ক'বা মেডামৰ মোবাইলত মিনি ব্লগ এটা বনাব তো অ'কে মোৰতো এতিয়া বিদায় দিওঁ আৰু বাই বাই বাকী ঘৰত যাই কি কৰোঁ চাওক স্পেচিয়েল খানা আমাৰ আজিতো তাইক কৈছিলোঁ মই তই বনাবি সদায় মই বনাই থাকোঁ তাই বোলে আকৌ মোৰ হাতৰে খায় তো চাই লওঁ কি হয় কি বনাওঁ আজি তো ঠিক আছে অ'কে তো এতিয়া আমি আইচক্ৰীম কিনিলোঁ এয়া মইতো ষ্ট্ৰবেৰী আৰু এইবাৰ কি খাইছে গম নাপাওঁ কুলফি আহিছে তাই কুলফি আৰু মইতো ষ্ট্ৰবেৰী আইচক্ৰীম চেঞ্জ কৰি হ'ব পাৰিম সেইকাৰণে বেলেগৰ ফ্লেভাৰ ল'লোঁ অ'কে বাই বাই আমাৰ ফুৰা হৈয়ে গ'ল কিনো ফুৰিম আৰু অলপ বজাৰ আছে এয়াই আমাৰ আৰু অলপ বজাৰ আছে সেই বজাৰটো কৰি আমি ঘৰত যাম তাৰপিছত চাই লওঁ কি কৰোঁ আৰু এতিয়া অলপ বজাৰ কৰিম আৰু আমি চাওঁ কি কিনো কৰিব আমাৰ এতিয়া বজাৰ আৰু অলপ কাম আছে আৰু কিবা কিবি বজাৰ কৰিব সেইখিনি ঘৰত যাওঁ আৰু কিবা কিবি খালোঁ আমি তো এতিয়া যাওঁ আৰু বতৰটো বেয়াকৈ বৰষুণে দিব চাগে অ'কে মাংস বনাই থৈ দিম এয়া মাংস এতিয়া বনাম 8 মিনিট পৰা বনাই খাই এয়া ধুনীয়াকৈ চিকেনটো ধুই ল'লোঁ লৈ এতিয়া ইয়াতে আদা নহৰু পিঁয়াজ বিলাহী চব ধুনীয়াকৈ মিক্সিত মাৰি লৈছিলোঁ সেইখিনি ইয়াতে দি দিম মানে মেৰিনেট কৰি থৈ দিলে ন টেষ্টি হয় পিছত খাবৰ বাবে গোটেইখিনি একেলগত মেৰিনেট কৰি থৈ দিওঁ দি আমি এতিয়া লেকচাৰ মাৰিম তাৰপিছত যেতিয়া আমাৰ খাব সময় হ'ব তেতিয়া বনাম আৰু ন এতিয়া আমি ইয়াতে মিঠা দৈটো দি দিম গোটাই নিদিওঁ পিঁয়াজৰ পৰা মিঠা হ'ব না তো কম কৰি দিম এইটো মিঠা দৈ বহুত মিঠা হৈ যাব এইখিনি তই খাবি আকৌ অ'কে এই ৰেড চিলি দিম বেছিকৈ এইটো বনাম ধনিয়া দিওঁ অলপ এতিয়া জিৰা অলপ দি দিম জিৰা অলপ দি জিৰা অলপ দিম আৰু বেছি
দেখি খাব মন গৈছে নে কিন্তু এক্সাইটমেণ্টটো কোৱা হ'ব তোৰ মই মানে খাই কিনে কম অলপ বেছি মছলা দিছে এইটো এয়া ফ্ৰাই হৈয়ে গ'ল মছলা অলপ হেৰি হালধি আৰু নিমখ তেল অলপ দি দিওঁ মোৰ তহঁতৰ কিটচেনত ক'ত কি আছে তহঁতৰ কিটচেনত ময়ে বেছি ভালকৈ জানা হৈছোঁ বনাওঁতে তহঁতৰ কোনখিনি জেগাত কি আছে কোনটো জেগাত কি মছলা আছে দে আৰু ছেকেণ্ড ঘৰতে গৈছে আৰু মোৰ অলপকৈ তাতে দি দিওঁ আৰু যদি নিমখ এইখিনি মতে মিক্স কৰি সানি ল'ম আৰু সেয়া মেৰিনেট কৰা চিকেন ৰেডি হৈ গ'ল এতিয়া বনাম চাই থাকক আপোনালোকে এয়া আলু ভাজি দিছোঁ হ'বই আৰু মাংস খাব লাগিব দেই এয়া হৈছে লওক আৰু মাংস বনাম আলহী ঘৰত আহিলে কিন্তু পাকঘৰত সোমাব এৰা নাই দেই তাই মোক ধুনীয়াকৈ মাতি আনিছে মই কৈছোঁ তাইৰ হাতেদি খাম এসাঁজ উল্টাই কিনে মোকে পাকঘৰত সোমালে উপায়তো নাই দে আৰু চাই থাকক কি বনাও ভাল নহ'লে নামানিলে হ'ল আৰু মোক ভাল হ'লেতো আৰু দে আৰু তই জ্বলা বেছি খাবি নে কম খাই খাবি মিডিয়ামকৈ দি দিলোঁ দুই মিনিট তেজপাত দিলোঁ খাব আৰু বহুত কম হৈ যাব নেকি হৈ যাব ন হ'ব দে এতিয়া আমি বনাম স্পেচিয়েল মাংস তোকো দেখা আকৌ অ'কে এতিয়া মাংসখিনি বনাওঁ চাই থাকক এয়া মাংস বনাওঁ ৰেষ্টুৰেণ্ট ষ্টাইল ফ্ৰাইটো কৰছোঁ বনাব ভালকৈ বাকী আৰু জুই পানী দেখা পাল ৰান্ধনি কৰি ডাঙৰ ডাঙৰ দেউতা হাতৰ পৰা আৰু নিজৰ পৰা 100% দিয়া যায় তাৰপিছত আৰু কপালত দিছে তাকেইটো হ'ব ভাল আছে যদি ভাল হ'ব বেয়া থাকিলে বেয়া হ'ব আপুনি এয়া মাংস প্ৰায় হৈয়ে গ'ল ভাজি আছোঁ এতিয়া এতিয়া ভাজা মাংস খাব পৰা হৈ গ'ল ধুনীয়াকৈ ভাজা মাংস কেনেকুৱা মিকু হা বহুত টেষ্টি টেষ্টি হৈছে ভাজা মাংস ফাইনেলি হৈ গ'ল ভাল হৈছে এনেই মিছা কৈছিলে নেকি ভিডিঅ'ত তোৰ বহুত দিনৰ মূৰত খোৱাটো পূৰণ হ'ল অ'কে বাই বাই এতিয়া মই খাওঁ অ'কে বাই বাই এয়া আমাৰ মাংস হৈ গ'ল এতিয়া আমি ধুনীয়াকৈ ভাত খাওঁ তাই লৈ ল'লে তাইৰ ভাগৰখিনি এতিয়া মই খাওঁ তো আপোনালোকেও এতিয়া ধুনীয়াকৈ খাই লওক আৰু ভাতকেইটা দেখি পেলাই খাব মন গৈছেনে ধুনীয়া হৈছিলে কিন্তু দেই এয়া মই খাওঁ আপোনালোকেও খাই লওক আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব বাৰু দেই তো আজিলৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আমি এতিয়া শুহা অ'কে গুড নাইট বাই বাই